ডিব্ৰুগড় মোটক ব্ৰেকিং নিউজ গৌৰীপুৰৰ চানজুয়াৰ কুটি গাঁৱত অঘটন ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত চানজুয়াৰ কুটি গাঁৱত অঘটন বাঢ়নী পানীত পৰি 2 বছৰীয়া শিশুৰ মৃত্যু গৌৰীপুৰ চানজুয়াৰ কুটি গাঁৱৰ আবেদ আলীৰ 2 বছৰীয়া কন্যা আৰ্জিনা বেগমৰ মৃত্যু ঘৰৰ মজিয়াত খেলি থকা অৱস্থাতে ঘৰৰ কাষতে বাঢ়নী পানীত পৰি মৃত্যু সাৱটি লৈ কণমানিগৰাকীয়ে ইয়াকে লৈ অঞ্চলজুৰি এক শোকাকুল পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে গৌৰীপুৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃত্যু হোৱা কণমানিটিক মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। দিব মোৰ নাম নুৰছামাদ আলী মোৰ ঘৰ সাজুৱাৰগুটিতে কি হৈছিল আজি মানে আমি দেখা নাই শুনা পাইছোঁ আৰু কি শুনাৰ পোৱাৰ পিছত আহিছোঁ অহাৰ পিছত দেখিলোঁ যে আবেদন গাৰ্জিয়নটোৰ নাম হ'ল আবেদ আলী তাতে ছোৱালী এটা 1.5 বছৰ বয়স ছোৱালীটোৰ নাম হ'ল আৰ্জিনা বেগম আৰু কি পুৱা 10 বজাত আৰু কি পানীত পৰিছে পানীত ক'ত পৰিছে ইয়াতে পানীত পৰিছে আৰু কি এইটো আমাৰ শলমাৰী বিল বুলি কয় ইয়াতে পানীত পৰিছে এইবাৰে মানে সোধপোছ কৰিছে নাই তাৰপিছত দেখি আছে যে ভাই আছে নিজে ভাই উঠিছে তাৰপিছত আনাৰ পিছত দেখিছে যে অৱস্থা বেয়া তাৰপিছত গৌৰীপুৰত লৈ গৈছে হস্পিটেলত তাৰপিছত হস্পিটেলৰ পৰা লৈ আহিছে হস্পিটেলত মৃত্যু বুলি ঘোষণা কৰিলে আৰক্ষী আহিছে নে নাই আৰক্ষী এতিয়া আহিছে আৰু কি আমাৰ গৌৰীপুৰ ভাৰপ্ৰাপ্ত বিষয় আৰক্ষী চাৰি ইয়াতে আহিছে আহি কিবা কৰিলে ছোৱালীজনীৰ দেউতাকৰ নাম কি আছিল ছোৱালীজনীৰ দেউতাকৰ নাম আবেদ আলী ছোৱালীজনীৰ নাম কি ছোৱালীজনীৰ নাম আৰ্জিনা বেগম বয়স কিমান হ'ব বয়স 1.5 বছৰ মান 1.5 বছৰ হ'ব আৰু এইখন ঠাইৰ নাম কি কয় এইখন সাজুৱাৰগুটি গাঁও আৰু পঞ্চায়ত হ'ল শিলেপাৰ আৰু আমাৰ পিএছ গৌৰীপুৰ চৰকাৰক বা কিবা প্ৰশাসনক আহ্বান জনাব চৰকাৰক অনুৰোধ জনাওঁ আমাৰ বিশেষ কৰি আমাৰ হিমন্তী বিশ্ব শৰ্মা ছাৰক অনুৰোধ জনাওঁ যাতে এই দুখীয়া ঘৰৰ মানুহ এইবিলাক হয় বহুত দুখীয়া মানুহ সিহঁতক কিবা যদি আৰ্থিক সাহায্য যদি দিয়ে সেইকাৰণে মই চৰকাৰক অনুৰোধ কৰোঁ যাতে কিবা এটা আৰ্থিক সাহায্য দিয়ে যাতে ঠিক আছে গৌৰীপুৰৰ পৰা মফিজুৰ ৰহমান তালুকদাৰ ৰিপৰ্ট নিউজ আছাম টুডে।